কা বিৰোধী আন্দোলন নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় ইয়াৰ বিৰোধিতা কৰি আহিছোঁ। নৈতিক সমৰ্থন আমি কৰি যাওঁ। চৰকাৰৰ ওচৰত আমাৰ দাবী আছে আৰু ইয়াত আমি অনাগত দিনত চৰকাৰৰ ওচৰত আমাৰ যি এই কা বিৰোধী আন্দোলন সেই আন্দোলনক কেনেকৈ আমি চলাই লৈ যাব লাগে, চৰকাৰক ইয়াৰ প্ৰতি কেনেকৈ জনাব লাগে, সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি চলাই যাম। কাৰণ এই অঞ্চলত বড়োলেণ্ড অঞ্চলত BTC অঞ্চলত বিভিন্ন সংঘাত আমাৰ মাজত হিংসা যোৱাটো দিনত সৃষ্টি হৈ গ'ল। বহুখিনি মানুহ ইয়াত জীৱন ত্যাগ কৰিব লগা হ'ল, ইয়াত সংগ্ৰাম হ'ল, আন্দোলন হ'ল, ইয়াত গুলী বাৰুদ চলিল, ইয়াত অস্ত্ৰৰ আন্দোলনো চলিল আৰু এতিয়া ইয়াত অশান্তি পৰিৱেশ বিৰাজ কৰিছে। তো এই শান্তি আমি অশান্তি কৰিব বিচৰা নাই, এনেদৰে আৰু আমি অশান্তিৰ সৃষ্টি বা হুলস্থুল এটা পৰিৱেশ আমি বিচৰা নাই। গণতান্ত্ৰিকভাৱে চৰকাৰৰ ওচৰত আমি আমাৰ দাবী আমি ৰাখিম। আমি স্পষ্ট কৰিছোঁ, অসম চুক্তিৰ যি 6 নম্বৰ দফা, সেই অসম চুক্তিৰ 6 নম্বৰ দফাত অসমীয়াৰ কাৰণে ৰক্ষা কৱচ ইয়াত লিপিবদ্ধ কৰা আছে। আৰু এই কথাও তাহানিৰ কংগ্ৰেছৰ সময়ত প্ৰণৱ গগৈ যি অসমৰ স্পীকাৰ আছিল এছেম্বলিৰ, তেওঁক আমি জনাইছোঁ, অসম চৰকাৰক জনাইছোঁ, অসম ছাত্ৰ সন্থা অসম সাহিত্য সভাক আমি জনাইছোঁ যে অসমত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বাস কৰে। বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয় ভাষা কলা সংস্কৃতি লৈ জীয়াই থাকিব বিচাৰে। আৰু যিহেতু সকলো জাতি জনগোষ্ঠীক একে সন্মান দিব লাগিব, সকলো জাতি জনগোষ্ঠী একেলগে আমি উন্নয়ন কৰিব লাগিব, সকলো জাতি জনগোষ্ঠীৰ সমান এটা অধিকাৰটো দিয়া উচিত। আৰু ইয়াৰ কাৰণে 6 নম্বৰ দফাত যি লিপিবদ্ধ আছে অসমীয়াৰ কাৰণে ৰক্ষা কৱচ, অসমীয়া আচলতে কোন, না অসমীয়া ভাষা কোৱা মানে অসমীয়া, না কিছুমান উপাধিক লৈ অসমীয়া গঠিত হৈছে, না অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক অসমীয়া কোৱা হয়, না যিবিলাকে অসমীয়া মাধ্যমত পঢ়ি আছে তেওঁলোকে অসমীয়া, না আমি চবেই অসমত বাস কৰা মানুহবিলাক অসমীয়া। সেই কথা অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভাক কোনেও আজিলৈকে স্পষ্ট কৰি দিব বিচৰা নাই। আৰু ইয়াত এটা বাক্যৰে, এটা চেণ্টেঞ্চেৰে এটা উপায় ওলোৱা হৈছে প্ৰণৱ গগৈ ডাঙৰীয়াই অধ্যক্ষই, যে অসমৰ জনজাতি আৰু অসমীয়া খিলঞ্জীয়া বা অসমৰ খিলঞ্জীয়া আৰু অসমীয়া খিলঞ্জীয়া এনেকুৱা বাক্য ইয়াত ব্যৱহাৰ কৰা হৈছিল। কিন্তু এই বাক্য আজিৰ তাৰিখত আমি কৈছোঁ যে আমি এই মাটিৰ আমি ভূমিপুত্ৰ, এই অসমৰ আমি বাসিন্দা, সকলো আমি অসমৰ বাসিন্দা, আমি ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়া। তো গতিকে আমি যিহেতু অসমীয়া নহয়, আমি কৈছোঁ আমি বড়ো হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। আমি কিন্তু অসমীয়া বিৰোধী নহয়। অসমীয়া ভাষা, অসমীয়া কলা সংস্কৃতি, শংকৰদেৱ সদায় জীয়াই থাকক, বড়োসকলৰ মাজতো জীয়াই থাকক, আনসকলৰ মাজতো জীয়াই থাকক। আমি সন্মান কৰিব, আমি সন্মান কৰি আহিছোঁ আৰু ভৱিষ্যতে সন্মান কৰি যাম। বড়োসকলৰ যিখিনি ৰীতি নীতি আছে, কলা সংস্কৃতি আছে, বড়ো ভাষা আছে, আপোনালোকে সন্মান কৰক। চ' আমি এই চিন্তাৰে, সেই আদৰ্শৰে আমি কৈছোঁ যে কিয় অকল অসমীয়াৰ কাৰণে ৰক্ষা কৱচ, কিয় আমাৰ একেলগে ল'ব নোৱাৰে? আৰু যদি অকল অসমীয়া ভাষিক মানুহৰ কাৰণে যদি ৰক্ষা কৱচ দিয়া হয়, তো অসমৰ মূল সুঁতিৰ যি অসমীয়া, ইয়াৰ জনসংখ্যা কমি যাব। আৰু যদি জনসংখ্যাই কমি যায়, অনাগত দিনত অসমৰ ভৱিষ্যত কি হ'ব, সেই কথাবিলাক ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া। তো ইয়াৰ কাৰণে কৈছোঁ যে অসমবাসীৰ, অসমৰ ভূমিপুত্ৰসকলৰ, খিলঞ্জীয়াসকলৰ যদি ৰক্ষা কৱচ যদি দিব লাগে, তো আপোনালোকে লিখিব লাগিব, এই বিপ্লৱ শৰ্মা কমিটি লিখিব লাগিব যে অসমৰ খিলঞ্জীয়া মানুহৰ, ভূমিপুত্ৰসকলৰ ৰক্ষা কৱচ। আৰু এই ৰক্ষা কৱচত আমাৰ কাৰণে চাকৰি বাকৰি, আমাৰ কাৰণে যিখিনি এছেম্বলি কাউন্সিল আছে, আমাৰ কাৰণে যিখিনি এডমিশ্যনৰ ব্যৱস্থা আছে, বিভিন্ন দিশত সকলো দিশ, ভাষা কলা সংস্কৃতি, সেই ৰক্ষা কৱচত আমিও সোমাব লাগিব, আমিও ইয়াত স্থান পাব লাগিব। নহ'লে এই অসমীয়া যি ৰক্ষা কৱচ অনাগত দিনত ভাৰত চৰকাৰ, অসম চৰকাৰ, বিপ্লৱ শৰ্মা কমিটিয়ে যি ইয়াত প্ৰতিবেদন দিবলৈ গৈ আছে, সেই প্ৰতিবেদন আমাক যদি আঁকোৱালি নলয়, আমাক যদি সামৰি নলয়, আমি ইয়াৰ বিৰুদ্ধে বা ইয়াক
আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হওঁ। আমি সদায় অসম জীয়াই থকা অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি সদায় চিন্তা কৰোঁ আৰু আমি কামনা কৰোঁ। কিন্তু তাৰ মাজতে বড়োসকলৰ জীয়াই থকা বড়োসকলৰ সৰ্বাংগীন উন্নয়ন, বড়োসকলৰ যি অধিকাৰ, বড়ো সমস্যা সমাধানৰ পৰা লৈ পেলাই ভূমিৰ সমস্যা, গোটেই সমস্যা সমাধানৰ কাৰণে আপোনালোকেও চিন্তা কৰক। এই কথা